টিচিং প্ৰচেছ assessment হয় achievement achievement এচিভমেণ্ট নাই পোৱা achievement ল'ৰা ছোৱালীয়ে কিবা এটা শিকাটোৱে achievement ই কিবা এটা শিকিলে সেইটো তাৰ achievement সেইটো তলৰ কোনটো নহয় তাৰ ভিতৰত এটা নহয় কিন্তু কোনটো নহয় goal লক্ষ্য theme language skill teaching process assessment and achievement এছেছমেণ্টটো মানে এছেছমেণ্টটো কৰিব কৈছে কিন্তু সেইটোতো কিবা হেৰি নাই কোনটো নহয় মাত্ৰ এটা নহয় তাত হয় ছাৰ হা আচ্ছা ওকে মই কৈ দিছো টিচিং প্ৰচেছ ছাৰ হা টিচিং প্ৰচেছ নেকি process to the learning channel process to lagi koi lora ছোৱালী ইয়াত এটাই নহয় এটো হৈছে কি কোনটো বলা মই কলি ইয়াত এটাই নহয় এটো কোনটো বাৰু আর কি আলোচনা কৰি আছো গোল স্কিল শব্দৰ অৰ্থ কি এইটো আমাৰ যদি ভাষাৰ দক্ষতা আমি কৰিম নেকি নহয় নকৰোঁ ছাৰ নকৰো নহয় নকৰোঁ। স্কিল মানে দক্ষতা আহৰণ নহয় হয়, হয়। সেইটো আমাৰ কি প্ৰি ৰিডিং হে কৰো হয়নে নহয় এই লিসনিং স্কিলটো কি ল্যাঙ্গুয়েজ স্কিলটো নহয় হয় ল্যাঙ্গুয়েজ স্কিলটো আৰু এটা দিলে যদি লং টার্ম গোলটোৱে যদি শিশুবিলাকক সহায় কৰে গ্ৰোথ মটৰ ডেভেলপমেন্ট আমাৰ যিবিলাক স্থূলপেশী আছে স্থূলপেশীৰ বিকাশে if the long term goal is to help children with gross motor development আমাৰ যদি দীৰ্ঘম্যাদী লক্ষ্যত শিশুৰ গ্ৰোথ মটৰ স্থূলপেশী বিকাশে সহায় কৰে what will be the short term goal এতিয়া হলে short term হ্ৰস্বম্যাদী লক্ষ্য কোনটো হ'ব to develop eye hand coordination to hold and keep things children will be able to throw and catch ball but to develop আমি চকুৰ লগত হাতৰ সম্পৰ্ক ৰক্ষা কৰি বস্তু ধৰিবলৈ শিকোৱা শিশুৱে কোনো এটা দলিওৱা বস্তু ধৰিবলৈ শিকোৱা আৰু কোনোবা ৰছী এডালত ল'ৰা ছোৱালীয়ে ভাৰসাম্যভাৱে খোজ কাঢ়িবলৈ শিকোৱা চিলড্ৰেন উইল লাৰ্ণ 10 নিউ ৱৰ্ডছ চিলড্ৰেনে 10টা শব্দ শিকা তাৰ শৰ্ট টাৰ্ম উদ্দেশ্য কোনটো হ'ব প্ৰশ্নটো বুজি নাপালোঁ অলপ জটিল হৈছে মোৰ কাৰণে আৰু গম পাই কিটা এৱাৰনেছৰ কাৰণে এ আৰু বি টু দেই এ আৰু বি টু হৈছে কাৰেক্ট আনসাৰ চিলড্ৰেনৰ কি হৈছে এটো হৈছে বি আৰু সি টু চিলড্ৰেন উইল এবল টু থ্ৰো বস্তু দলিয়াবলৈ শিকে আৰু হৈছে প্ৰশ্নটো কম ন যদি আমাৰ দীৰ্ঘম্যাদী শিক্ষাৰ লক্ষ্য হয় ল'ৰা ছোৱালীৰ স্থূলপেশী বিকাশ সাধন কৰা তেতিয়াহ'লে হ্ৰস্বম্যাদী বিকাশৰ কাৰণে আমাৰ কাম কি হ'ব স্থূলপেশী মানে কি আমি দৌৰা চৌৰা কৰা হয়নে নহয় সেইটো যদি আমাৰ দীৰ্ঘম্যাদী শিক্ষাৰ লক্ষ্য হয় তেতিয়াহ'লে আমাৰ হ্ৰস্বকালীন শিক্ষাৰ লক্ষ্য কি হ'ব স্থূলপেশীৰ ক্ষেত্ৰতে হ্ৰস্বকালীন আমি কি কৰিম এই ইমিডিয়েট লাগে তেতিয়াহ'লে কি হ'ব আমাৰ বলটো দলিয়াই কেচ কৰিব পৰা এইটো আমি কম সময়তে ইয়াৰ ফলটো পাব পাৰোঁ বুজি পালে নে তাৰপিছত দিছে তাৰপিছত আমাক দিলে C2 ল'ৰা ছোৱালীয়ে ৰছী এডালত বেলেঞ্চ দি খোজ কাঢ়িব পৰা বুজি পালে নে এইটো হ'লে কি হ'ব আমাৰ হ্ৰস্বকালীন গ্ৰোথ মটৰ ডেভেলপমেন্টৰ এটা লক্ষ্য যেতিয়া আমি ৰছী এডালেদি লাহে লাহে খোজ কাঢ়ি যাব
এতিয়া আমি তাক গম পাওঁ যে তাক গ্ৰছ মটৰটো ইমিডিয়েট আমি আউটকামটো পালোঁ হয়নে নহয় আৰু বল এটা দলিয়াই দিয়া লগে যেতিয়া ৰিচিভ কৰিব পাৰিব তেতিয়া আমি গম পালোঁ যে কি তাৰ স্থূলপেশী এই ইমিডিয়েট এইমটো আমি ৰিচিভ কৰিব পাৰিম হয়নে কিন্তু আৰু এটা কথা যদি কওঁ যে এটা ল'ৰা আমি চাইকেলখন চলাবলৈ দিওঁ গ্ৰছ মটৰটো থাকোঁতে সি একেদিনাই এইটো ডেভেলপ কৰিব পাৰিব নেকি বডি বেলেন্সিংটো ৰাখিব পাৰিব নেকি নোৱাৰে সেইটো এটা দীৰ্ঘম্যাদী প্ৰচেছ কিন্তু বলটো মাৰি দিয়া লগে কেটচ কৰিব পৰাটো এইটো কি হস্ৰমেদী লক্ষণ এই কথাটোৱে ইয়াত ক'বলৈ বিচাৰিছে ঠিক আছে এইটো আমাৰ এৱাৰনেছৰ কাৰণে দিছে আচ্ছা দীৰ্ঘম্যাদী cognitive development long term cognitive development karone if the long term goal is the cognitive ability of children what will be the short term goal a short term goal is children will be able to arrange object in ascending order children will be able to identify similarities and match the pairs to develop eye hand coordination through hold and keep things immediate কথাটো এছেণ্ডিঙত আমি সজাবলৈ শিকোৱা ক্ৰমিক অনুসৰি সজাবলৈ শিকাটো আৰু হৈছে চিমিলাৰিটিজ বস্তুবিলাক আমি এটা গ্ৰুপিং কৰিবলৈ দিব লাগে সেইটো সিহঁতৰ ব্ৰেইন ডেভেলপমেণ্টত সহায় কৰে দেই আমি কবিতা এটা ঘৰত মুখস্থ কৰি আনিবলৈ দিলেতো লং টাৰ্ম হয় কিন্তু ইমিডিয়েট যদি আমি কাম কৰাও তেতিয়া আমি কি কৰিব লাগিব হস্ৰকালীন কামবোৰ কৰিব লাগিব আৰু এইবোৰ আমি ক'ত কৰিম আমাৰ চেণ্টাৰটো আমি চেণ্টাৰটোত কি কামবোৰ কৰিম মানে হস্ৰকালীন কামবোৰ কৰিব লাগিব এই প্ৰশ্নকেইটা আমাক এটা কথাই ক'লে যে আমি চেণ্টাৰত কোনবোৰ কাম কৰিম শ্বৰ্ট টাৰ্ম গ'ল কামবিলাক কৰিম লং টাৰ্ম গ'লৰ কামবিলাক আমি নকৰোঁ বুজি পালে আচ্ছা আমাক কেইটামান টপিক দিছে এই টপিক কেইটাৰ ওপৰতে কি কৰিম টপিক কেইটাৰ ওপৰতে আমি কি কৰিম থিম বেস লাৰ্নিং কৰিম আমাৰ গ্ৰুপ আছে নহয় প্ৰথমতে মোৰ নিজৰ কথা ক'ব লাগিব আমি যে আগতে কৈছিলোঁ প্ৰথমতে আমি কি কৰিম প্ৰথমতে আমি নিজৰ কথাই ক'ব লাগিব বাচ্চাটোৱে নিজৰ নাম ক'ব পৰা প্ৰথম কথা তাৰপৰা নাম ক'ব পৰা তাৰ শৰীৰৰ অংগ প্ৰত্যংগবোৰ নাম ক'ব হয়নে নহয় এইটোৰ কাৰণে আমি সেইটোৱে আমাৰ থিম আমাৰ আৰু সেই থিমটো কৰিবৰ কাৰণে আমি কি ল'ব পাৰোঁ মিউজিক ল'ব পাৰোঁ সেই থিমটো ল'বৰ কাৰণে আমি গান ল'ব পাৰোঁ সেই থিমটো ল'বৰ কাৰণে আমি প্লে ল'ব পাৰোঁ সেই থিমটো ল'বৰ কাৰণে আমি কি কৰিব পাৰোঁ গেম খেলা ধূলাৰ সহায় ল'ব পাৰোঁ হয়নে এতিয়া এটা কাম কৰকচোন বুজি পোৱা নাই নেকি আচ্ছা এতিয়া প্ৰথমতে আমি ল'ৰা ছোৱালীক আমাৰ চেণ্টাৰটোলৈ অলপ দিন অহাৰ পিছত এতিয়া আমাৰ এডজাষ্টমেণ্ট হ'ল এতিয়া আমি সিহঁতক কি ক'ব লাগিব গ্ৰুপত শিকা হ'ল গ্ৰুপত আমি শিকালোঁ গ্ৰুপত শিকাই আকৌ প্ৰেজেণ্টেশ্যন আমি ষ্টেজলৈ লৈ যাব লাগিব ষ্টেজটো অকণমান ডেক'ৰেশ্যন কৰিলে মাটি অকণমান উঠাই দি ধুনীয়াকে দি যাতে অলপ কনচল দি তাত যাতে তাৰ ইণ্ডিভিজুৱেলিটিটো যাতে ডেভেলপ হয় আৰু সেইটোৱে ল'ৰাটোৱে কি হ'বগে এমএলএ হ'ব সেইটোৱে ল'ৰাটোৱে মিনিষ্টাৰ হ'ব বাচ্চা হওঁতে সি ষ্টেজত কথা ক'ব শিকিলে নহয় হয়তো নাই গতিকে সেই ষ্টেজটো আমি বনাই ল'ব লাগিব কেতিয়াবা যদি CDPO ছাৰ আহে কয় যে মাটি একদম কি কৰিলে তেতিয়া আপুনি ক'ব লাগিব তাৰ জাষ্টিফিকেশ্যন দিব লাগিব ছাৰ এইটো আমি ষ্টেজ বনাইছোঁ তেতিয়া ছাৰে ক'ব বৰ ভাল কাম কৰিলে দেই পকেটৰ পৰা পইচা দি থৈ যাব ভাল পাব ভাল